কোনে ভাবিছিল যে BTR একৰ্ডৰ দফাবিলাক দিল্লী চৰকাৰেও যে নাটচাট কৰিব এইবোৰ কথা কোনে আশা কৰিছিল কোনোদিন এই BTRৰ ৰাইজবিলাকে এইবোৰ কথা শুনিবলৈ কোনোদিন আশা কৰা নাছিল ভাবিছিল যে এক্স NDB বিলাকৰ 4 লাখকে যেটো দিছে লোন এটো লোন বুলি কোনোদিন ভাবা নাছিল কিন্তু দিল্লী চৰকাৰে কৈছে আমিতো লোন হে দিছে ससमासो मालाय बेथे आरो मानसि सेनजोंनो फिउदनो मोनहैगारबाय बेखौनो बिहा गालांनाय मोजां जागोन ना न'आव लांनाय मोजां जागोन न'आव लांनाय मोजां जागोन दे मानोना हिन्जावनि सेराव गाननानै देरना लाखिनांगोन কোনে ভাবিছিল যে BTR একৰ্ডৰ দফাবিলাক দিল্লী চৰকাৰেও যে নাটচাট কৰিব কোনে কল্পনা কৰিছিল যে দিল্লী চৰকাৰে যে BTR একৰ্ডৰ দফাবিলাক কৰিব নোৱাৰে আমি সমৰ্থন কৰিব নোৱাৰো আমি এইবোৰ কামক সমৰ্থন দিব নোৱাৰে বুলি লিখিত আকাৰে মাইনুটছ ওলাই দিব বুলি কোনোদিন ভাবা নাছিল কোনে ভাবিছিল যে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি উদালগুৰিত আমি দিব নোৱাৰো NIT আমি আপোনালোকৰ BTR বা BTR একৰ্ডত থকা দফাক আমি কৰিব নোৱাৰে এইবোৰ কথা কোনে আশা কৰিছিল কোনোদিন এই BTRৰ ৰাইজবিলাকে এইবোৰ কথা শুনিবলৈ কোনোদিন আশা কৰা নাছিল কিন্তু দিল্লী চৰকাৰেও যে এইবোৰ কাম কৰিব নোৱাৰি বুলি জানুৱাৰী 3 তাৰিখ মাইনুটছ সহকাৰে লিখিত আকাৰে BTR গভৰ্ণমেণ্টক সমজাই দিছে তাৰে না কোনে ভাবিছিল যে সেন্ট্ৰেল ইউনিভাৰ্সিটি BTRত নতুনকৈ গঠন কৰা নহব বুলি কৰিব নোৱাৰে বুলি যে কথা পাতিব লিখিত আকাৰে মাইনুটছ এডপ্ট কৰিব কোনোদিন ভাবা নাছিল আমিতো হোৱাটোহে বিচাৰিছিলোঁ কিন্তু হোৱা নাই কৰিব নোৱাৰে আপোনালোকৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি ট্ৰাইবেল ইউনিভাৰ্সিটি তেজপুৰতে আছে ওচৰতে কোনো আপোনালোকৰ এই উদালগুৰিত তেনেকুৱা ট্ৰাইবেল ইউনিভাৰ্সিটি আমি বনাব নোৱাৰো আপোনালোকে যদি সমৰ্থন কৰে তেজপুৰ ইউনিভাৰ্সিটি আপোনালোকে শিক্ষাগত ল'ব পাৰে বুলি তেখেতসকলে লিখিত আকাৰে BTR ৰাইজক জনাইছে তো কোনোদিন আশা কৰা নাছিল কোনে ভাবিছিল যে এক্স NDB বিলাকৰ 4 লাখকে যেটো দিছে লোন এটো লোন বুলি কোনোদিন ভাবা নাছিল কিন্তু দিল্লী চৰকাৰে কৈছে আমিতো লোন হে দিছে লোন মানে কি ঘূৰাই দিব লাগিব কোনে এইবোৰ কথা BTR ৰাইজে শুনিবলৈ পাব কোনে আশা কৰিছিল কোনো আশা কৰা নাছিল বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত কালচাৰেল কমপ্লেক্স বনাবলৈ BTR গভৰ্ণমেণ্টে অহৰহ ট্ৰাই কৰি আছিল চেষ্টা কৰি আছিল কিন্তু দিল্লীয়ে কৈছে এইবোৰ আমি কৰিব নোৱাৰো কোনো ফিট নাই কোনো ক্ৰাইটেৰিয়াত নাই কোনো নিমিলে এইবোৰ প্ৰপ'জাল আমাৰ তাত কোনোদিন আহা নাই আৰু তেনেকুৱা প্ৰজেক্ট আমাৰ তাত নাই কোনে ভাবিছিল যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কালচাৰেল কমপ্লেক্স যে নহ'ব এতিয়া হুদক এফচু নেতৃত্ব দিছিল হয় এফচু যে দিল্লীত যাই পেলাই এইবোৰ সাকসেস কৰিবৰ কাৰণে ইমপ্লিমেন্টেশন কৰিবৰ কাৰণে কষ্ট কৰিছিল কিন্তু এটা 3 মাহ হৈ গেল স্তব্ধ কিয় ৰাইজৰ আগত জনোৱা নাই এইবোৰ সেন্ট্ৰেল চৰকাৰে কৰিব নোৱাৰে বুলি ঘোষণা কৰিলে লিখিত আকাৰে মাইনাছ ওলাইছে এইবোৰকতো কোৱা নাই এক্স NDB বিলাকক জেলৰ পৰা এই মুকলি আকাৰতো আনিব লাগে বুলি দিল্লী চৰকাৰে কোনোদিন লিখাই নাই এইবোৰ কথা ৰাইজক জনাব লাগিব এইবোৰ কথা ৰাইজক জনাবৰ কাৰণে মই আহিছো কাকছে কলমে যেটো কৈছে মই হিটোৱে কৈ আছো বাবা দেই কাকছে কলমে যেটো কৈ আছে দিল্লী আৰু ষ্টেটে হিটোৱে মই কৈ আছো এই কয়দিনমান আগত যোৱা বছৰ
অসম গভৰ্ণমেণ্টে লিখিছে যে কোনো 10টা কলেজ আমি প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰোঁ, চৰকাৰে কৰিব নোৱাৰোঁ, আপোনালোকে নিজেই কৰি লওঁ বুলি BTR গভৰ্ণমেণ্টৰ লিখি পঠাইছে, মানে BTR ৰাইজক এনেকুৱা খবৰ দিছে, লিখিত আকাৰে কৈছে। এইবোৰ কথাই মই ৰাইজক অৱগত কৰি আছোঁ আৰু বেছি কথা নকওঁ। তাৰ কাৰণে প্ৰমোদ বড়োক যিমান দিন এই BTRত CM হিচাপে ৰাখিব, ইমান দিন আমাৰ BTR ৰাইজে কষ্ট পাব। তাৰ কাৰণে আমি কওঁ ৰাইজে সজাগ হ'ব লাগিব যে প্ৰমোদ বড়োক এই পাৱাৰৰ পৰা বিদায় দিয়াতে জৰুৰী হৈ আছে দেই, জৰুৰী। প্ৰমোদ বড়ো ছাৰক এই চৰকাৰৰ পৰা, এই শিৱৰ পৰা মানে বৰখাস্ত কৰাটো জৰুৰী হৈ গৈছে দেই। থেংক ইউ।